हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल सतीश ब्लॉग्स और अपना सकलोके आन एटा भिडिओले स्वागतम। और আজি मैं आहिलो कमलाबारी घाट और अकमान कमलाबारी घाटर परिवेश आपलोक देखुवाब विचारिছোঁ। सब हलक आपलोके भिडिओ कोनो स्किप नकरि सम्पूर्णके चाब और आपलोक कमलाबारी घाटर सम्पूर्ण दृश्य आपलोक देखुवाम। सब हलक आमी भिडिओটো स्टार्ट करूँ। फाइनेली आহি পালোঁ গড়মূৰ তিনিআলি। এতিয়া মই যাম লেফ্ট চাইডে আপোনালোকে দেখুন দৌৰীয়া দলংখন আপোনালোকে দেখিছে দৌৰীয়া দলং। আমি ওপৰলৈ পাৰ হৈ আমি কমলাবাৰী হৈ যাম। কমলাবাৰী গাঁও। হেল্ল' গাইজ ফাইনেলি এতিয়া কমলাবাৰী পাবলৈ হৈছোঁ আৰু কমলাবাৰী টাউনখন আপোনালোকক দেখুৱাম। ফাৰ্ষ্টত ডিপুটো চেক কৰি ল'ম অইল পাম্পটোত তেল দিছে নাই, মানে পেট্ৰল বহুত কম হৈ আছে। আপোনালোকে দেখিছে এইখন হৈছে কমলাবাৰী পেট্ৰল পাম্প বন্ধ এতিয়া মোৰ মুস্কিলত গুচি গ'ল। আৰু এতিয়া এইখনেই হৈছে কমলাবাৰী টাউন। দিনততো আপোনালোকে কি দেখিব আৰু দিনততো আপোনাৰ ইয়াত মানুহ ভৰ্তি হৈ থাকে। অহা যোৱা খোজকাঢ়ি যাবলৈকে বহুত হেৰি হৈ যায়, মানে ভিৰ হৈ যায় ইয়াত। আৰু এতিয়া মই যাম নিমাতী ঘাট কমলাবাৰী ঘাটলৈ। কমলাবাৰী ঘাটত আপোনালোকে ভিডিঅ'টো চাই থাকিব, শেষলৈকে কোনো স্কিপ নকৰে। গাড়ী ষ্টেণ্ড কৰি লওঁ। ফাইনেলি মই এতিয়া বাইকখন ষ্টেণ্ড কৰিলোঁ। এতিয়া আমি যাম টিকেট কাউণ্টাৰলৈ। কিন্তু আপোনালোকে দেখিছে কমলাবাৰী ঘাট চব বাইক পাৰ্ক কৰিলে। এতিয়া আমি টিকেট কাউণ্টাৰলৈ যাওঁ বলক। টিকেট কাটিবলগীয়া হয়, মানে ইয়াতে লাইনত লাগিবলগীয়া। আপোনালোকক দেখুৱাম ইমান দীঘলীয়া লাইন হৈ আছে। লাইনটো সম্পূৰ্ণকৈ দেখুৱাব নোৱাৰিলে আপোনালোকক মই মাজৰ পৰা দেখুৱাব চেষ্টা কৰিম, কাৰণ লাইনত থাকিবলগীয়া হয়। বহুত দীঘলীয়া লাইন হয়, সেইটো কাৰণে। আপোনালোকে দেখিছে সেইটো হ'ল সিপিনে আগত আছে টিকেট কাউণ্টাৰ আৰু মই মাজত আছোঁ। বহুত দীঘলীয়া লাইন আৰু মোৰ পিছফালেও বহুত দীঘলকৈ মানে লাইন শাৰী পাতি আছে। সেইখিনি আপোনালোকে দেখিব পাইছে, সেইখিনি বহুত দীঘলীয়া লাইন। চ' ফাইনেলি মই টিকেট কাটি ল'লোঁ। এতিয়া আপোনালোকক অকণমান বাহিৰত দেখুৱাব চেষ্টা কৰিম বিচাৰিছোঁ। সেইটো হ'ল MSCয়ে দিয়া জিৰণি ঘৰ, আৰু এই প্লেচটো হৈছে পাৰ্কিং প্লেচ, য'ত নেকি পেচেঞ্জাৰ গাড়ীবোৰ ইয়াত পাৰ্ক কৰি থয়। আৰু ইয়াৰ পৰা মানে পেচেঞ্জাৰ গাড়ীবোৰে পেচেঞ্জাৰলৈ মানে যায়গৈ। ইয়াত পাৰ্কিং এৰিয়া, মানে পাৰ্কিং প্লেচ। আৰু এতিয়া আপোনালোকে সেইপিনে দেখিছে আগত, সেইটো হৈছে ফেৰীখন। তাত মানে এতিয়া চব গাড়ীবোৰ ফেৰীত মানে লোডিং কৰি আছে। এতিয়া আমি আপোনালোকক ফেৰীৰ ভিতৰত গৈ আপোনালোকক ফেৰীৰ অকণমান দৃশ্য দেখুৱাব চেষ্টা কৰিম। চব হলক আমি ফেৰীলৈ সোমাই যাম। আপোনালোকক এটা কথা ইয়াতে আপোনালোকক জনাই দিছোঁ যে যিসকলে যোৰহাট মানে মাজুলীটো যোৰহাট যাব বিচাৰিছে, সেইসকলক এটা
মানে যিটো ইয়াত টিকেটৰ মানে ব্যৱস্থা চলি আছে সেইটো আপোনালোকে অনলাইন যোগে বুক কৰিলে বেছি ভাল হ'ব, কাৰণ ইয়াত টিকেট পাবলৈ মানে বহুত অসুবিধা হয়, বহুত দিগদাৰ হয়। যিকেইজনে ইমাৰ্জেঞ্চি কামত যাবলগীয়া হয় সেইসকলে আগতীয়াকৈ টিকেট কাটি ল'ব। ইয়াত মানে অফলাইন টিকেটটো ল'ম বুলি আপোনালোকে আশা কৰি নাহিব। মই মানে আজি বহুত কষ্ট পালোঁ, সেইটো কাৰণে আপোনালোকক মই মানে এই ভিডিঅ'ৰ জৰিয়তে ক'লোঁ। চ' মই এতিয়া ফাইনেলি আহি পালোঁ ফেৰী ভিতৰলৈ। এতিয়া এইখনেই হৈছে ফেৰী MV লোহিত, MV পানৈ। MV পানৈখনত যাম এতিয়া মই। আৰু সেইবিলাক হৈছে, এইখন হৈছে ব্ৰহ্মপুত্ৰ পানী নদী, মানে ইফালে একো নাই, চব মানে পানীয়ে পানী। আৰু এইখন হৈছে জাহাজ, আমি এতিয়া সেইখনেদি যোৰহাটলৈ যাম। মই বাইক ইয়াত সোমোৱাই ল'লোঁ। এতিয়া আপোনালোকক ফেৰীৰ ভিতৰৰ যিকেইটা মানে পেছেঞ্জাৰ চিট, সেইটোৰ ভিতৰত গৈ আপোনালোকক দেখুৱাম। ভিতৰত এন্ধাৰ, মানে সম্পূৰ্ণকৈ মোক কেমেৰাত ক্লিয়াৰ নাহিব, হ'লেও অলপ মানে আপোনালোকক দেখুৱাম। এইখন হৈছে ইঞ্জিন ৰুম, আৰু পিছফালৰ পৰা মই দেখুৱামগৈ আপোনালোকক। সেইটো হ'ল ব্ৰহ্মপুত্ৰ নদী, আৰু দেখিছে চব পানীয়ে পানী, সম্পূৰ্ণ পানী। আৰু এইখনেই হৈছে পেছেঞ্জাৰ চিট, মানে এইপিনে আপোনালোকে দেখিছে, এইপিনে আপোনালোকক দেখুৱাব চেষ্টা কৰিম চবলক। এইটোৱে হৈছে পেছেঞ্জাৰ চিট, ইয়াতে চব পেছেঞ্জাৰ বহিব লাগিব। আৰু আপোনালোকে ৰঙা ৰঙা যিটো দেখিছে সেইটো হ'ল লাইফ জেকেট আৰু লাইফ বট। আৰু যেতিয়া ইয়াত পেছেঞ্জাৰ ফুল হ'ব, মানে চিটত পেছেঞ্জাৰ ফুল হৈ যাব, তেতিয়া চব লাইফ জেকেটবোৰ পিন্ধাই ল'ব মানুহবোৰ, পেছেঞ্জাৰসকলক। আৰু তাৰপিছতহে ফেৰী ষ্টাৰ্ট হ'ব। হয়, ইমানেই আছিলে আজিৰ ভিডিঅ'। আপোনালোকে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি